ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব' জি টিভিত সম্প্ৰসাৰিত হৈ থকা DID লিটল মাষ্টাৰত এইবাৰ 2022ত উইনাৰ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নৱজিৎ নাৰ্জাৰীয়ে। बोला था आप डांस के अलार्म आज जो बजे हो आपने हिला दिया सब। নৱজিৎ নাৰ্জাৰীৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত। 9 বছৰীয়া কণমানি নৱজিৎ নাৰ্জাৰী উইনাৰ হোৱাৰ উপৰিও অসমৰ আন দুগৰাকী সন্তান আপোন পেগু হৈছে ফাৰ্ষ্ট ৰানাৰ আপ আৰু আদ্যাশ্ৰী উপাধ্যায় হৈছে ছেকেণ্ড ৰানাৰ আপ। आसाम को कहते हैं स्टेट ऑफ जॉय, हर दिन दिवाली हर दिन एंजॉय। हम लोग तालगाछ का लकड़ी से बैट बनाते हैं, खेलते हैं क्रिकेट और मारते हैं छॉय। बगीचा में जाते हैं तोड़ते हैं जामुन, बारिश में नहाते लगा के साबुन, छत्ता के ऊपर से गुड्डी उड़ाते हैं, खेलते हैं होली जब आता है फाग। আমাৰ চেনেলৰ ফালৰ পৰা এই তিনিগৰাকী অসম সন্তানক জনালো আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যত আশা কৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।